ব্যৱহাৰ কথা আশীষ ৰমান আবৃত্তি দিগন্ত বৰা। ব্যৱহাৰত যি লুকাই আছে তোমাৰ পৰিচয়, হুতামাতৰ কথাৰে নিজক নকৰিবা অপচয়। জ্ঞান বিদ্যা থাকিলেও কিন্তু ব্যৱহাৰহে বুজোতাই বুজে। নম্ৰতাৰ ব্যক্তিকে আচলতে মানৱতাই পূজে। শিক্ষাৰ মান্যতা মাথো ব্যৱহাৰেহে দিয়ে। স্বভাৱ চৰিত্ৰ মাথো ঘৰতে জি উঠে। বিনয় ভাৱেৰে তুমি সকলোকে চাবা, শুদ্ধ পথৰ যাত্ৰী হৈ তুমি আগুৱাই যাবা। হুতামাতৰ কথাষাৰ কাই দিয়া গছ, যি কৰিব পাৰে তোমাৰ স্বভাৱ তছনছ। শুকুলা মনৰ হোৱা আৰু বিনয় ৰূপী জন, পুণ্যতাৰ পথেদি পাবা আদৰ্শৰ মহান বল। অসত্যবাদী মানুহৰ পথ হয় উদাসীন, কাল ৰূপী ভাৱনাই তাক নিদিয়ে শুদ্ধতাৰ চিন। দিয়ে জীৱনৰ বাট চোৱা হয় জৰাজীৰ্ণ।